কবিতাৰ শিৰোনাম চকুৰ পানী। কথা আৰু আবৃত্তি ৰীতমজোন শইকীয়া। এটুপি দুটুপি কৰি নিগৰি পৰা এই যে চকুৰ পানীবোৰ, বৰ আমনি লাগে জানা। তুমি এৰি যোৱাৰ দিনা বৰকৈ কান্দিছিলোঁ জানা। চকুৰ পানীৰে ভৰি পৰিছিল দুগাল। কান্দি কান্দি যেতিয়া মই বিচনাত বাগৰি আছিলোঁ, নিজকে অকলশৰীয়া যেন অনুভৱ হৈছিল। মন গৈছিল নিজকে শেষ কৰি দিবলৈ। আৰু তেতিয়া আয়ে চাদৰৰ আঁচলেৰে চকুৰ পানীবোৰ মোহাৰি দি সুধিছিল, বোপাই তই কিয় কান্দিছ? চকুৰ পানীবোৰ দুগুণে ওলাব ধৰিছিল। মই নাজানো মই কিয় কান্দিছিলোঁ। আয়ে সঁচাকৈয়ে নাজানিছিল নে নজনাৰ অভিনয় কৰিছিল, কিন্তু মোক সান্তনা দিছিল। আৰু সেই সান্তনা পাই নিজকে বুজি উঠিলোঁ যে মই কিয় মৰম ভাল পোৱাৰ বাবে জীৱনটো ধ্বংস কৰিম। কিয়নো তোমাতকৈ বেছি মৰম দিব পৰা মোৰ মা দেউতা এতিয়াও জীয়াই আছে। মা দেউতাৰ মৰমৰ লগত যদি তোমাৰ মৰমবোৰ তুলনা কৰোঁ, তোমাৰ মৰমবোৰ নিচেই তাকৰ হ'ব জানা। আচলতে এটা কথা কি জানা, তুমি যে দিছিলা মৰমবোৰ, সেইবোৰ সুখ আছিল। দুয়ো ভগাই লৈছিলোঁ সুখবোৰ। আৰু তুমি এৰি যোৱাৰ দিনা যে ওলাইছিল চকুৰ পানীবোৰ, সেইবোৰ দুখ আছিল। দুখবোৰ মই অকলেই ৰাখিলোঁ, সহিব নোৱাৰাকৈ বুকুৰ মাজত সাৱটি। শেষত মাথো এটাই বস্তু দি গ'লা, সেয়া হ'ল মাথো দুখ। আৰু সেই দুখবোৰৰ অৰ্থ আন একো নহয়, মাথো চকুৰ পানী।